লোকেল মাছ তাজা তাজা রকম পাগল দিয়া মিলাইছো মেলা তাজা মাছ তাজা একদম নিজৰ যেন ফিল হৈছে আৰু পেট জুম কৰি উঠিছে হাৱা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আকৌ ওলালোঁ ঢেকীয়াজুলিলৈ বুলি এডিআৰিৰ ডিগ্ৰী লেভেলৰ পৰীক্ষা দিবলৈ। আজি যিহেতু 9 বজাৰ পৰাই পৰীক্ষা আছে, সেয়ে খুব ৰাতিপুৱাতে ওলালোঁ আৰু মোৰ লগতে আপোনালোকেও এই ৰাতিপুৱাৰ সুন্দৰ পৰিৱেশ উপভোগ কৰকচোন। এনেকৈয়ে আহি আহি আমি কলীয়াভোমোৰা দলং পালোহি। পিছে আজি আকাশখন নীলা নহয়, ডাৱৰীয়া হৈ আছে। হঠাতে দেখিলোঁ দলঙৰ ওপৰত এটা জামটো দেখি ভাবিলোঁ হঠাতে ইয়াত কি হ'ল। পিছে গম পালোঁ ইয়াতে এটা এক্সিডেণ্ট হৈছে। ৰ'বলৈ মন গৈছিল যদিও ৰ'ব নোৱাৰোঁ, কিয়নো পৰীক্ষা আছে। ইফালে বতৰটোও বেয়া, কিজানি বাটত বৰষুণেই পাব। ভাবি থাকোঁতেই হঠাতে বৰষুণেই পালেই নহয়, চাওকচোন। বাটত বৰষুণে পোৱাত উপায় নাপাই দোকান এখনতে সোমাই দিলোঁ। 10-15 মিনিটমান তাতেই ৰ'লোঁ। বৰষুণটো কিনকিনাই আছিল। উপায় নাপাই আমি তাৰ পৰা ওলাই দিলোঁ। আহি পৰীক্ষাৰ চেণ্টাৰ পালোঁ, পৰীক্ষা দিলোঁ। কিন্তু খৰখেদা হোৱাৰ বাবে চেণ্টাৰৰ ভিডিঅ' ল'ব নোৱাৰিলোঁ। পৰীক্ষা দি আহি অকস্মাত এজনী ভণ্টিৰ ঘৰত সোমালোঁ। চাওকচোন তেওঁলোকৰ ঘৰৰ পৰিৱেশ। ভণ্টিজনীৰ মাজনী যে বৰ মৰমীয়াল, আৰু এই যে দেখিছে বহি আছে আইতাজনী, তেওঁতো ইমানেই মৰম কৰিছে। আৰু আমি দুয়োজনী ঘৰৰ কাষৰ পুলটোতে বহি কথা পাতি আছিলোঁ। এইজনী ছোৱালীজনী আজি তহঁত আমি পৰীক্ষাৰ পৰা আলহী খাবলৈ আহিলোঁ। কাকলি, তাইৰ নাম কাকলি, BA ফাৰ্ষ্ট চেম পঢ়ি আছে এলকেডি কলেজ, যিখনত মই সিদিনাখন পৰীক্ষা দি গৈছোঁ। আৰু তাই অনাৰ্ছ লৈছা ন তুমি? এডুকেশ্যন। তাইকো মই বুজাইছোঁ যে আগলৈ তাইও যাতে চাকৰিৰ পৰীক্ষা দিয়ে, পৰীক্ষা দিলে ভালদৰে প্ৰিপেৰেশ্যন কৰে, আৰু প্ৰশ্নখনো দেখুৱাইছোঁ আজি। আশা কৰিম তাইও যাতে আগলৈ তেনেকৈ ভালকৈ পৰীক্ষা দিয়ে আৰু চাকৰিৰ কাৰণে চাকৰি এটা পায় যাতে। আৰু আমাৰ কি হয় বাৰু আমি এতিয়া গম পাম। আলহী আহিলোঁ, কেনেকুৱা লাগিল? বহুত বেছি ভাল লাগিল, বুজাব নোৱাৰে। বুজাব নোৱাৰে তাই। খবৰ নিদিয়া আলহী ন? খবৰ নিদিয়া আলহী, একদম নিজৰ যেন ফিল হৈছে আৰু সেইটো কিন্তু সঁচা, মোৰো নিজৰ যেনে ফিল হৈছে। চব মানুহক নহয় আকৌ। খালোঁ নে কি খালোঁ? লোকেল সেইটো লোকেল মাছে খালোঁ বোলে। তাজা তাজা। মই কিন্তু এতিয়া গম পাইছোঁ দেই, তাজা মাছ তাজা, কিন্তু কি মাছ নাজানো। মোক বেছিকৈ উলিয়াই আছা নেকি? এয়া বাবলু দা, কথা বতৰাৰ মাজতে তেওঁ এটা গানকে গালে, শুনকচোন। মেলা বোলে হরেক রকম পাগল দিয়া মিলাইছো মেলা বাবা তোমার দরবারে সব পাগলের খেলা। না সব পাগল, আমি সব পাগল। আমাৰ এতিয়া যাবৰ সময় হ'ল আৰু আহিবৰ সময়ত আমি তেওঁলোকৰ লগত একেলগে কেইখনমান ফটো উঠি ল'লোঁ। পিছে ভণ্টিজনীক লগ পাই বহুত ভাল লাগিল। যোৱা ন? বাই 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 বাই, টাটা। সঁচাকৈ তেওঁলোকৰ ঘৰখনত গৈ বৰ ভাল লাগিল। আৰু আজিৰ ভিডিঅ'টি আমি ইমানতেই সমাপ্ত কৰিম। আপোনালোকে যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে ফেচবুকত চাই আছে যদি মুনমুন হাজৰিকা পেজটি ফ'ল' কৰি দিব। ধন্যবাদ।